নমস্কাৰ সকলোকে গুড মৰ্ণিং। যোৱাকালি ঠিক ধুমুহাৰ আগে যিটো ধুমুহা হৈছিল তাৰ আগে আমি এটা ফোন পাইছিলোঁ। সেই ফোনটোত কোৱা হৈছিলে লামাৰাঙত মানে আমাৰ আজিকালিতো জানেই আপোনালোকে যে খেতি কৰা সময় তো ধুনীয়াকৈ কাম কৰিব যাওঁতে সেই মানুহখিনি পাইছিলে। তেওঁলোকে পোৱালিকেইটা পাই পেলাই নিজৰ ঘৰত লৈ আহি তেতিয়া আমাক ফোন কৰিলে। তেতিয়া আমি লগে লগে গৈ পেলাই তাৰ পৰা ৰেস্কিউ কৰি লৈ আহিলোঁ। অনাৰ পিছত আমি সিহঁতক কেনেকৈ কি কৰিব লাগে ৱাইল্ড লাইফ ট্ৰাষ্ট কাজিৰঙা যিসকল আছে এক্সপাৰ্ট আছে যিসকল তেওঁলোকৰ লগত যোগাযোগ কৰিলোঁ। তেওঁলোকে যোগাযোগৰ কৰাৰ পিছত তেওঁলোকে এটা এডভাইচ দিলে যে এভৰি 2 আৱাৰ 2 ঘণ্টাৰ মূৰে মূৰে মানে কুহুমীয়া গৰম পানীৰ লগত ORS মিহলাই খুৱাই থাকিব লাগে। আৰু বৰ্তমান তেওঁলোকৰ শাৰীৰিক অৱস্থাটো ফিজিকেল ফিটনেছটো কেনেকৈ আছে এইটো ভেটেৰিনেৰী ডক্টৰক দেখুৱাই য'ৰ পৰা যিকেইজন মানুহে আনিছিলে একুৰেট সেইটো স্পটত নি পেলাই তেওঁলোকক থৈ আহিব লাগে। আৰু যেতিয়ালৈকে কাৰণ ভালুকৰ নেচাৰটো প্ৰায় আমাৰ মানুহৰ লগতো অলপমান মিলে, চৰাই চিৰিকটিৰ লগত মিলে। তেওঁলোকে যেতিয়া পোৱালি চলিতে এটা বাহা বনাই লয় তেওঁলোকে, বা এটা গুহাত বা তেনেকৈ এটা বাহা টাইপ বনাই লয়। গতিকে নিশ্চয় যিজনে আনিছে তেওঁ সেই জেগাটো চিনি পাব, বাহা টাইপ থাকিব। গতিকে সেই জেগাটোত আমি গৈ এৰি আহিম যেতিয়ালৈকে মাজনীৰ লগত বা সিহঁতৰ লগত পুনৰ মিলন নহয় তেতিয়ালৈকে আমাৰ মানুহৰ তত্বাৱধানত থাকিব। আমাৰ মানুহ এনি টাইম তাত এলাৰ্ট হৈ থাকিব। পশ্চিম কাৰ্বিআংলঙত যে ভালুকৰ অৱস্থা আছে সেই অঞ্চলত ইয়াৰ পূৰ্বে কিবা উমান পোৱা গৈছিল? ইয়াৰ পূৰ্বেও আমি পাইছিলোঁ। বিশেষকৈ আমি পাব্লিকৰ পৰা খবৰ পাওঁ ক'ৰবাত কেতিয়াবা খেতি কৰিব যাওঁতে বা জংঘলীয়া ৰাস্তাত যিহেতু যাওঁতে কাৰোবাৰ মানুহৰ লগত সংঘাত হৈছে তেনেকৈ, বা আমিও যেতিয়া এলিফেণ্ট চেঞ্চাছ, টাইগাৰ চেঞ্চ আদি ধৰণৰ চেঞ্চাছত যাওঁ জংঘলত তেওঁলোকৰ অৱস্থাৰ পাওঁ, ভৰি খোজবিলাক পাওঁ, বা তেওঁলোকে যে উইপুবিলাক খান্দি খায় সেইবিলাক আমি পাওঁ। গতিকে আমাৰ ৱেষ্ট কাৰ্বি আংলঙত যথেষ্ট পৰিমাণে ভালুক এতিয়াও আছে। উদ্ধাৰ হোৱা পোৱালিকেইটা ধৰক জন্ম হোৱা কিমান দিনমান হ'ব পাৰে? এনেই আমি যিটো সিহঁতৰ চেহেৰা অনুমান কৰিছোঁ 10-12 দিন হৈছে। এইটো 10-12 দিন হৈছে। গাখীৰ খোৱা কোনটো জেগাৰ পৰা এইটো লামাৰাং বুলি কৈছে। লামাৰাঙৰ গাঁৱৰ মানুহে আনিছিলে। গতিকে তেওঁলোকে কোনখিনি একুৰেট স্পটটো খেতি ক'ত কৰিব গৈছিলে বা কোনখিনি জংঘলত পাইছিলে তেওঁলোকে সবিশেষ জানিব। এতিয়া আমাৰ ষ্টাফ যাব তেওঁলোকৰ লগত লৈ, আৰু যিখিনি জেগাৰ পৰা ধৰি আনিছিলে সেইখিনি জেগাতে আমি এৰি দিম। গতিকে শেষত মই আপোনালোকৰ জৰিয়তে আমাৰ গোটেই ৰাইজক এটা মেছেজ দিব বিচাৰিছোঁ, বিশেষকৈ ৱাইল্ড লাইফৰ ওপৰত। আমি বিভিন্ন সময়ত পাওঁ কোনোবা ক'ৰবাত খেতি পথাৰ কাম কৰিব গৈছে, তাত সাপ এটা পাইছে, সেইটোকো আনি পেলাই আমাৰ হাতত চমজাই দিয়ে। ক'ৰবাত কিবা ইনজৰ চৰাই পাইছে সেইটোকো চমজাই দিয়ে। ইনজুৰিবিলাক বুলি চমজাইছে ভালেই হৈছে, আমি সেইবিলাক ট্ৰিটমেণ্ট কৰিব লাগিব। আৰু এনেকুৱা ধৰণৰ যোন পোৱালিবিলাক ক'ৰবাত মই পাইছোঁ বাঘৰ পোৱালিও আনি পেলাই আমাক দিয়ে কিবা। কিন্তু তেওঁলোকে এইটো বুজাটো খুব ভাল যে যিহেতু পোৱালি আছে এই পোৱালিৰ লগত মাকো থাকিব। আৰু জংঘলত যদি জীৱ জন্তু নাথাকে সেইটো টাউনত নাথাকিব। গতিকে জংঘলত সিহঁতৰ নিজৰ জেগা, সিহঁতৰ তাত থাকিব। গতিকে পাৰাতপক্ষত সিহঁতক ধৰি আনি এতিয়া গাখীৰ খোৱা পোৱালিকেইটা কিমান হাৰাশাস্তিত আছে, মাকৰ গাখীৰ খাব পৰা নাই। আৰু ছেকেণ্ডটো মাকে সেই পোৱালিকেইটাক বিচাৰি কিমান এগ্ৰেছিভ হৈ আছে। এতিয়া য'ত মানুহ পায় সিহঁতক এটেক কৰিব। গতিকে এইখিনিৰ পৰা আমি সাৱধান হ'ব লাগে। আৰু এই বন্য জন্তুৰ ওপৰত আমাৰ সহানুভূতি থাকিবলৈ তেওঁলোকৰ প্ৰতি আমি অন্যায় এটা কৰিব নালাগে। প্ৰায় মানুহক দেখোঁ তেওঁলোকে কিবা এটা পালে মানে আমাক ফৰেষ্টক জনাই পেলাই তেওঁলোকে এটা বাহ ল'ব বিচাৰে। কিন্তু সেইটো ভুল, আৰু আমাৰ ৱাইল্ড লাইফ এক্ট মতেও এইটো দণ্ডনীয় হয়। কোনো ৰাইজে যাতে নিজৰ হাতত এই আইনটো তুলি নলয়। থেংক ইউ।